Hello friends, welcome back to my YouTube channel InfoAid. আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকৰ নিজৰ কোভিড ভ্যাকচিন সাৰ্টিফিকেটটো এটা সিম্পল মেছেজৰ সহায়ত WhatsAppতে ডাউনলোড কৰিব পাৰিব। হয় বন্ধুসকল, আজিৰ সময়ত কোভিড ভ্যাকচিন সাৰ্টিফিকেটৰ ইম্পৰ্টেন্স খুবেই বেছি, কিয়নো কোনোবা যদি স্কুলত যাব খুজিছে বা কলেজ যাব খুজিছে বা ইউনিভাৰ্সিটি যাব খুজিছে তেতিয়া হলে কোভিড ভ্যাকচিন সাৰ্টিফিকেট দেখুৱাবলগীয়া হ'ব পাৰে। লগতে কোনোবাই যদি নিজৰ কৰ্মক্ষেত্ৰত যাব খুজিছে তেতিয়া হলেও কোভিড ভ্যাকচিন সাৰ্টিফিকেট দেখুৱাব লগা হ'ব পাৰে। কোনোবাই যদি হোষ্টেলত যাব খুজিছে তেতিয়া হলেও কোভিড ভ্যাকচিন সাৰ্টিফিকেটটো দেখুৱাব লগা হ'ব পাৰে। লগতে যদি কোনোবাই ইণ্টাৰষ্টেট ট্ৰেভেল কৰিব খুজিছে এটা ৰাজ্যৰ পৰা আৰু এটা ৰাজ্য বা প্লেন বা ট্ৰেইনত ট্ৰেভেল কৰিব খুজিছে তেতিয়া হলেও কোভিড ভ্যাকচিন সাৰ্টিফিকেটটো দেখুৱাবলগীয়া হ'ব পাৰে। হয় বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই দেখুৱাম কেনেকৈ এটা সিম্পল মেছেজৰ সহায়ত আপুনি আপোনাৰ কোভিড ভ্যাকচিন সাৰ্টিফিকেটটো WhatsAppত পাব পাৰে। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হয়, কোভিড ভ্যাকচিন সাৰ্টিফিকেটটো আপুনি WhatsAppত পাব কাৰণে প্ৰথমতে আপোনাৰ মোবাইলত এটা নাম্বাৰ সেভ থাকিব লাগিব। নাম্বাৰটো হ'ল 9013151515। হয় বন্ধুসকল, এইটো নাম্বাৰতে এইটো নাম্বাৰতে মেছেজ সেন্ড কৰি আপোনালোকৰ কোভিড ভ্যাকচিন সাৰ্টিফিকেট WhatsAppত পাব পাৰে। ইয়া চাওক, নাম্বাৰটো মই অলৰেডি সেভ কৰি ৰাখিছিলোঁ। মই নাম দিছিলোঁ ডাউনলোড ভ্যাকচিন সাৰ্টিফিকেট অন WhatsApp। আপোনালোকে যিকোনো এটা নাম দিব পাৰে আৰু সেভ কৰিব পাৰে। এতিয়া মই যাম WhatsAppত। ইয়া চাওক, মই WhatsAppত আহিলোঁ। ইয়া মই নাম্বাৰটো উলিয়াই লৈছোঁ, ডাউনলোড ভ্যাকচিন সাৰ্টিফিকেট অন WhatsApp। ইয়াতে মই সেই স্পেচিফিক মেছেজটো টাইপ কৰিম। মেছেজটো হ'ল ডাউনলোড সাৰ্টিফিকেট। হয় বন্ধুসকল, এইটোৱে সেই সিম্পল মেছেজটো ডাউনলোড সাৰ্টিফিকেট। এতিয়া মই মেছেজটো সেন্ড কৰিম। ইয়া চাওক, মই মেছেজটো সেন্ড কৰিলোঁ। চাব পাৰিছে মেছেজটো সেন্ড কৰোঁতে এটা ৰিপ্লাই আহিছে, জেনাৰেটিং এন OTP ফৰ দ্য নাম্বাৰ। যিটো নাম্বাৰৰ পৰা মই মেছেজ পঠিয়ালোঁ, ইউ উইল ৰিচিভ এন OTP ফ্ৰম cowin, প্লিজ এণ্টাৰ দ্য 6-digit OTP বিলো উইদিন 3 minutes। মানে মই যিটো নাম্বাৰৰ পৰা মেছেজ পঠিয়াইছোঁ বা আপুনি যিটো নাম্বাৰৰ পৰা মেছেজ পঠিয়াব সেইটো নাম্বাৰত এটা 6-digit OTP আহিব আৰু সেই OTPটো আপুনি ইয়াতে 3 মিনিটৰ ভিতৰত দিব লাগিব। ইয়া চাওক, মই OTPটো কপি কৰি লৈছোঁ আৰু ইয়াতে পেষ্ট কৰিলোঁ। ইয়া চাওক, মেছেজটো এতিয়া মই সেন্ড কৰিম। পাৰিছে মেছেজটো সেন্ড হৈ গৈছে। ইয়াতে কি ৰিপ্লাই আহিছে আকৌ চাব পাৰিছে আপোনালোকে, উই আৰ কনফাৰ্মিং ইয়ৰ OTP, দিছ মে টেক আপ টু 30 seconds। হয়, ইয়াৰে মিনিংটো হ'ল যে আপুনি যিটো OTP দিলে সেই OTPটো ভেলিড নে ভেলিড নহয় সেইটো চেক কৰিব। ইয়া চাওক, মোৰ OTPটো ভেলিড, সেইকাৰণে আৰু এটা মেছেজ আহিছে, হিয়াৰ আৰ দ্য মেম্বাৰ ৰেজিষ্টাৰ্ড উইথ দিছ নাম্বাৰ। মানে মই যিটো নাম্বাৰৰ পৰা সাৰ্টিফিকেট ডাউনলোড কৰিব চেষ্টা কৰি আছোঁ সেইটো নাম্বাৰৰ এগেইনষ্টে কেইজন মেম্বাৰ ৰেজিষ্টাৰ্ড আছে। ইয়াতে চাওক, 2জন মেম্বাৰ ৰেজিষ্টাৰ্ড আছে বুলি ইয়াতে শ্ব' কৰিছে, 1 and 2। এতিয়া মই কোনজন মেম্বাৰৰ সাৰ্টিফিকেট মই ডাউনলোড কৰিম সেইটো নাম্বাৰ মই আকৌ সেন্ড কৰিব লাগিব। ইয়াতে যিহেতু 2জন মেম্বাৰ আছে 1 and 2, সাপোজ মই এতিয়া নাম্বাৰ 1ৰ সাৰ্টিফিকেটটো ডাউনলোড কৰিম। চ' মই ইয়াতে টাইপ কৰিম 1। ইয়া চাব পাৰিছে মই 1 টাইপ কৰিলোঁ আৰু মেছেজটো লগতে সেন্ড কৰি চাব পাৰিছে মেছেজটো সেন্ড হৈ গৈছে। মেছেজটো সেন্ড হওঁতে কি হৈছে চাব পাৰিছে আপোনালোকে। চাওক, এটা নতুন মেছেজ আহিছে। নতুন মেছেজটোত কি আহিছে, হিয়াৰ ইজ ইয়ৰ COVID-19 ভেকচিনেশ্যন সাৰ্টিফিকেট। হয় বন্ধুসকল, ইয়া চাব পাৰিছে সাৰ্টিফিকেটটো আহিছে। এতিয়া মই এইটো বাটনত যদি ক্লিক কৰোঁ, ইয়া চাওক, মোৰ সাৰ্টিফিকেটটো ৰেডি হৈ আছে। ইয়া চাব পাৰিছে বন্ধুসকল, মোৰ সাৰ্টিফিকেটটো ৰেডি হৈছে। এতিয়া যদি মই সাৰ্টিফিকেটটো অপেন কৰোঁ চাব পাৰিম। ইয়া মই সাৰ্টিফিকেটটো অপেন কৰিলোঁ। চাওক, ইয়াতে কি লিখা আছে, ফাইনেল সাৰ্টিফিকেট ফৰ COVID-19 ভেকচিনেশ্যন। হয়, এইটো ফাইনেল সাৰ্টিফিকেট কোভিড ভেকচিনেশ্যনৰ। হয় বন্ধুসকল, চাব পাৰিছে ইয়া ফাইনেল সাৰ্টিফিকেট ফৰ COVID-19 ভেকচিনেশ্যন। এই সাৰ্টিফিকেটটো দুটা পাৰ্ট আছে। প্ৰথম পাৰ্টটো হ'ল বেনিফিচিয়াৰী ডিটেইলছ, মানে যিজন বেনিফিচিয়াৰী আছে, যিজন মানুহে ভেকচিন লৈছে তেখেতৰ ডিটেইলছ। প্ৰথমতে আছে চাওক, বেনিফিচিয়াৰীৰ নাম মানে হিতাধিকাৰীৰ নাম, বয়স, জেণ্ডাৰ আদি কৰি কিছু ইনফৰমেশ্যন আছে। ছেকেণ্ড পাৰ্টটোত আছে চাব পাৰিছে আপোনালোকে ভেকচিনেশ্যন ডিটেইলছ। ভেকচিনেশ্যন ডিটেইলছত কি আছে চাব পাৰিছে আপুনি, ভেকচিন নেম, ডেট অফ ফাৰ্ষ্ট ড'জ, ডেট অফ ছেকেণ্ড ড'জ, ভেকচিনেটেড বাই, ভেকচিনেশ্যন এট। মানে আপুনি কোনটো ভেকচিন লৈছে, কোভেক্সিন লৈছে নে কোভিডশ্বিল্ড লৈছে নে অইন কিবা ভেকচিন লৈছে, প্ৰথম ড'জটো কেই তাৰিখে লৈছিলে, ছেকেণ্ড ড'জটো কেই তাৰিখে লৈছিলে, আৰু লগতে কোনে আপোনাক ইনজেকশ্যনটো দিলে, যিজন হেল্থ এমপ্লয়ী আছিলে, স্বাস্থ্য কৰ্মচাৰী আছিলে তেখেতৰ নাম, লগতে আপুনি কোনটো চেণ্টাৰত ল'লে, এই ডিটেইলছখিনি আপোনাৰ ভেকচিনেশ্যন ডিটেইলছত থাকিব। হয় বন্ধুসকল, এনেকৈ আপোনালোকে আপোনালোকৰ নিজৰ কোভিড ভেকচিন সাৰ্টিফিকেটটো সহজতে WhatsAppত ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব
আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।